কেদাৰনাথ ধামৰ এক ৰহস্যময় কাহিনী যেতিয়া ভগৱান শিৱই নিজে ভক্তক সাক্ষাৎ কৰিবলৈ আহিছিল ভগৱান শিৱৰ এক অবিশ্বাস্য সত্য কাহিনী কেনেকৈ এজন ভক্তৰ সংস্পৰ্শলৈ আহিছিল ভগৱান শিৱ কাহিনীটো শুনাৰ পিছত আপুনিও আচৰিত হ'ব বহুদিনৰ আগতে কেদাৰনাথ দৰ্শন কৰিব ওলাইছিল এখন গাঁৱৰ একাংশ লোক তেতিয়া গাঁৱৰ মানুহ এজনে ভাবিলে ময়ো তেওঁলোকৰ লগত যাব লাগে কিন্তু তেওঁলোকে তেওঁক লগত লৈ নাযায় মানুহজনৰ হাতত নিজৰ কোনো উপায় নাছিল যাতে তেওঁ কেদাৰনাথলৈ ওচৰলৈ যাব পাৰে কিন্তু সেই মানুহজনৰ কেদাৰনাথক চাবলৈ ইমানেই প্ৰবল ইচ্ছা আছিল যে তেওঁ অকলে খোজ কাঢ়িবলৈও মান্তি হ'ল বাটটো বৰ কঠিন আছিল যদিও তথাপিও কেদাৰনাথক দেখাৰ হেঁপাহটো মনতে লৈ তেওঁ খোজ কাঢ়ি গৈ আছিল আৰু ভোলে বাবাৰ নামটো মুখৰ পৰা লৈ গৈ থাকিল কেদাৰনাথৰ ওচৰ পাবলৈ তেওঁক কেইবা মাহো লাগিছিল কেদাৰনাথত উপস্থিত হৈ দেখিলে যে সকলো ভক্তই দৰ্শন কৰি উভতি আহিছে মানুহজনে দেখিলে যে পুৰোহিতে মন্দিৰৰ দুৱাৰবোৰ বন্ধ কৰি দিছে তেওঁ পুৰোহিতক ক'লে যে তেওঁ বহু দূৰৰ পৰা খোজ কাঢ়ি আহিছে অনুগ্ৰহ কৰি এবাৰ দুৱাৰখন খুলি ভোলে বাবাৰ দৰ্শন দিয়ক কিন্তু মন্দিৰৰ পুৰোহিতে নাকচ কৰিলে তেওঁ কয় যে কাৰোবাৰ বাবে এই নিয়ম সলনি কৰিব নোৱাৰি কেদাৰনাথৰ মন্দিৰৰ দুৱাৰ ভক্তসকলৰ বাবে খোলা আছে মাত্ৰ 6 মাহৰ বাবে আৰু 6 মাহ বন্ধ থাকিব আৰু আজি শেষ দিন পুৰোহিতে ক'লে যে এতিয়া এই দুৱাৰবোৰ 6 মাহৰ পাছতহে খোল খাব আপুনি 6 মাহৰ পিছত আহক কাৰণ ইয়াত এতিয়াও 6 মাহ বৰফ পৰিব ইয়াত 6 মাহ কোনেও থাকিব নোৱাৰে মানুহজনে পুৰোহিতজনক বহু অনুৰোধ কৰিলে কিন্তু পুৰোহিতে তেওঁৰ বাবে নিয়ম সলনি নকৰি পুৰোহিতজন তাৰ পৰা গুচি গ'ল হে তেওঁ হতাশ হৈ পৰিল ৰাতিৰ সময় আছিল আৰু তেওঁৰ বহুত ভোকো লাগিছিল কিন্তু তাত খাবলৈ একো নাছিল দীঘলীয়া ৰাতি পাৰ হৈ গৈছিল আৰু তেওঁৰ বহুত ঠাণ্ডা লাগিছিল পিন্ধিবলৈ তেওঁৰ কোনো কাপোৰো নাছিল কিন্তু ভোলে বাবাৰ নাম জপ কৰি কান্দিবলৈ ধৰিলে তেওঁ এতিয়া কি কৰিব কলৈ যাব একো নাজানিলে এনেতে এজন অঘৰী বাবা তালৈ আহি তেওঁ সুধিলে কিয় কান্দিছা মানুহজনে ক'বলগীয়া সকলো কথা বিৱৰি ক'লে অঘৰী বাবাই তেওঁক শান্ত কৰি কিবা খাবলৈ দিলে আৰু ইজনে সিজনৰ লগত বহু কথা পাতি থাকিল এটা দীঘলীয়া ৰাতি পাৰ হৈ গৈছিল এতিয়া সেই মানুহজন ভাগৰত টোপনি আহিছিল সেই অঘৰী বাবাই তেওঁক ঢাকিবলৈ তেওঁৰ কম্বলখন দিলে আৰু মানুহজন তাৰ ওপৰত শুই পৰিল আৰু অঘৰী বাবা তাৰ পৰা গুচি গ'ল পিছদিনা মানুহজনে চকু মেলিলে মন্দিৰৰ পুৰোহিতজনক সন্মুখৰ পৰা আহি থকা দেখি সুধিলে আজি আপুনি কিয় ইয়ালৈ আহিছে 6 মাহৰ পিছত আহিব লাগিছিল মানুহজনক দেখি পুৰোহিতে চিনি পালে আৰু থতমত খাই পৰিল ক'লে যে আপুনি এতিয়াও ইয়াতে আছে 6 মাহ খোৱা বোৱা নকৰাকৈ কেনেকৈ জীয়াই থাকিব পাৰিলে মানুহজনে কৈছিলে যে তোমাক কালিহে লগ পাইছিলোঁ যেতিয়া তুমি মন্দিৰৰ দুৱাৰখন বন্ধ কৰি দিছিলা তেতিয়া 6 মাহ পিছৰ কথা কিয় পাতিছা পুৰোহিতে ক'লে কিন্তু মই 6 মাহৰ পিছতহে আহিছোঁ মানুহজনে বিশ্বাস কৰিব পৰা নাছিলে যে এনেকৈ কেনেকৈ সম্ভৱ হ'ব পাৰে এৰাতিতে 6 মাহ কেনেকৈ পাৰ কৰিব থিয় হৈ থকা সকলো মানুহে বিশ্বাস কৰিব পৰা নাছিল মানুহজনে পুৰোহিতজনক ৰাতিৰ তেওঁৰ ওচৰলৈ অহা অঘৰীৰ বাবাৰ কথা ক'লে পুৰোহিতে আঠুন নামি মানুহজনৰ সন্মুখত হাত মোহাৰি ক'লে যে তেওঁৰ অঘৰী বাবা নহয় তেওঁ নিজেই ভগৱান ভোলানাথ যে আপোনাৰ বাবে অঘৰী বাবাৰ ৰূপ লৈ আপোনাৰ ওচৰত আহিছিল সম্পূৰ্ণ 6 মাহৰ পিছত আপুনি সাৰ পাই উঠিছে আমি বহু বছৰ ধৰি ভগৱান শিৱক পূজা কৰি আহিছোঁ কিন্তু আজিলৈকে তেওঁ আমাক দৰ্শন দিয়া নাই আৰু আপোনাৰ এৰাতিতে দৰ্শন দিছে গতিকে ভক্তসকল যি ভক্তই ভগৱান শিৱৰ ভক্তিত নিমগ্ন ভগৱান ভোলানাথে তেওঁৰ বাবে যিকোনো কাম কৰিব পাৰে ভগৱান ভোলানাথে কেতিয়াও নিজৰ ভক্তক নিৰাশ নকৰে অসম্ভৱকো সম্ভৱ কৰি তোলে